আজিৰ কণ্টেষ্টটো হ'ল হয় গৰুৱে গাখীৰ দিয়ে আৰু মুৰ্গীয়ে কণী দিয়ে এনেকুৱা কি প্ৰাণী আছে গাখীৰ আৰু কণী একেলগে দিয়ে গাখীৰ আৰু কণী একেলগে দিয়া প্ৰাণী হয় অলপ ভাবিব লাগিব ৰ'বা ইয়াত ভাবক সময় দিছে 2 মিনিটমান গাখীৰ কণী একেলগে দিয়া প্ৰাণী হয় কি প্ৰাণী হ'ব এনেকুৱা গাখীৰ আৰু কণী একেলগে দিয়ে জিৰাফ হ'ব নেকি আইডিয়া পোৱা নাই একেবাৰে ক'লে জিৰাফ জিৰাফ হয় জিৰাফে গাখীৰ দিয়ে নেকি মই কিন্তু গম নাপাওঁ দেই গাইছ মই কিন্তু গম নাপাওঁ জিৰাফে গাখীৰ দিয়ে নেকি আজি ফাৰ্ষ্ট টাইম শুনিলোঁ আপোনালোকে ক'ব আৰু গাখীৰ দিয়ে যদি মই জনামতো নিদিয়ে গাখীৰ দিলেতো কণী নিদিয়ে গতিকে সম্পূৰ্ণ ৰং এনচাৰ হয় আপোনাৰ ৰং এনচাৰ আপোনাৰ আৰু এবাৰ চান্স দিয়া গ'ল 3বাৰ চান্স দিম হয় ভাবি চিন্তি কওক আৰু কণী গাখীৰ দিয়া প্ৰাণী নোৱাৰিম দিয়ক আইডিয়া নাই মোৰ একেবাৰে বান্দৰ দিয়ে নেকি বান্দৰ আইডিয়া নাই একদমেই মই জনামতো বান্দৰো নিদিয়ে এইটো মোৰ বিয়াৰছে ক'ব বান্দৰে দিয়ে নেকি হয় মই নকওঁ আৰু এনচাৰটো মই নকওঁ হয় কমেণ্ট বক্সত গৈ আপুনি চাব মোৰ বিয়াৰছে কি দিয়ে কি কয় মোৰ বিয়াৰছে যিটো এনচাৰ ক'ব সেইটোৱে হ'ব বুজিছে ঠিক আছে চাই ল'ম দিয়ক ঠিক আছে ধন্যবাদ ৱেলকাম